এই 10টা কথা মানি চলিলে আপুনি সকলোতে সন্মান পাব। কাকো একেলগে 3বাৰৰ বেছি ফোন নকৰিব। যেহেতু তেওঁ আপোনাৰ ফোন কল ৰিচিভ কৰা নাই, ইয়াৰ অৰ্থ হ'ল ব্যক্তিজনে আপোনাৰ ফোন কল ৰিচিভ কৰাতকৈ বেছি গুৰুত্বপূৰ্ণ কিবা কামত ব্যস্ত হৈ আছে। 10 বা 15 মিনিট পাছত পুনৰ চেষ্টা কৰক। কাৰোবাৰ পৰা টকা ধাৰে ল'লে সেয়া ঘূৰাই দিয়ক। যদি ধাৰ দিওঁতাজনৰ মনতো নাথাকে, তথাপিও সময়মতে ঘূৰাই দিয়ক। বিয়া কেতিয়া কৰাবা? ঘৰ নবনোৱা কিয়? এতিয়ালৈকে সন্তানৰ কথা ভবা নাই কিয়? এনেধৰণৰ প্ৰশ্নবোৰ কৰাৰ পৰা বিৰত থাকক। যদি কোনোবা বন্ধু বা সহকৰ্মীৰ সৈতে একেলগে যাত্ৰা কৰিছে, তেনেহ'লে আজি যদি বন্ধুজনে ভাড়া দিয়ে, তেনেহ'লে কালি আপুনি দিয়ক। আনৰ মতামতক সন্মান জনাওক। কাৰো কথাৰ মাজতে কেতিয়াও কথা নক'ব। তেওঁৰ কথা শেষ হোৱাৰ পিছতহে আপুনি ক'বলৈ আৰম্ভ কৰক। কাৰোবাৰ সৈতে আপুনি মজা কৰি আছে, কিন্তু যাক কৰিছে তেওঁ উপভোগ কৰা নাই, বৰঞ্চ বিৰক্তহে হৈছে, তেনেহ'লে মজা কৰাটো বন্ধ কৰক। কোনোবাই যদি কিবা ফটো দেখুৱাবলৈ তেওঁৰ ফোনটো আপোনাৰ হাতত দিয়ে, তেনেহ'লে নিৰ্দিষ্ট ফটোখন চায়েই ঘূৰাই দিয়ক। গেলাৰীৰ আন ফটোবোৰ নাচাব। কাৰো সৈতে কথা কোৱাৰ সময়ত মোবাইল ফোন টিপি নাথাকিব। যেতিয়ালৈকে কোনো বিষয় এটা আপোনাৰ সৈতে ডাইৰেক্টলি সংযুক্ত নহ'ব, তেতিয়ালৈকে তাৰ মাজত নোসোমাই নিজৰ কামত মনোযোগ দিয়ক। কাৰো ব্যক্তিগত কথাত হস্তক্ষেপ নকৰিব। যেতিয়ালৈকে তেওঁ আপোনাৰ পৰা উপদেশ নিবিচাৰে, তেতিয়ালৈকে উপদেশ দিবলৈ নাযাব। প্ৰতিজন মানুহে তেওঁৰ কৰ্মৰ ফল পাব, কিছুমান ইহলোকত আৰু কিছুমান পৰলোকত। এটা কথা মনত ৰাখিব, আনৰ চকুপানীৰে নিজৰ সুখ তৈয়াৰ কৰি বেছি দূৰ যোৱা নাযায়। কাজিয়াৰ পিছত যেতিয়া দুয়োজনে একেলগে হাঁহি উঠে, সেই মুহূৰ্তৰ দৰে সুন্দৰ মুহূৰ্ত আৰু একোৱেই নাই। এই দেহ যেতিয়া পুৰি ছাই হ'ব, তেতিয়াহে মানুহে ক'ব যে মানুহজন বহুত ভাল আছিল। ডিভোৰ্চে দুজন মানুহক শান্তি দিব পাৰিলেও এজন সন্তানক কেতিয়াও ভাল জীৱন দিব নোৱাৰে। দুই নাৱত দুই ভৰি দি চলা মানুহবোৰে আজি নদী পাৰ হৈ গৈছে, আৰু এখন নাৱত ভৰি দি চলা মানুহবোৰে আজি আধা ৰাস্তাতেই বুৰি গৈছে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ এই উক্তিবিলাক ভাল লাগিছে, তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।